বিপ্লৱৰ প্ৰতি আকৰ্ষিত হোৱাৰ চাওক যোৱা 5টা বছৰটো প্ৰথম তেনেকুৱা 5টা বছৰ আছিলে য'ত মানুহে যি বিচাৰিছে তাকে পাইছে শান্তি বিচাৰিছে শান্তি পাইছে নিৰাপত্তা বিচাৰিছে নিৰাপত্তা পাইছে সমন্বয় বিচাৰিছে সমন্বয় পাইছে নিজৰ ৰীতি নীতি সাংস্কৃতিবিলাক ভালকে উদযাপন কৰিব বিচাৰিছে উদযাপন কৰিব পাৰিছে গতিকে কোনো অসুবিধা নাই আজি উন্নয়নৰ বহুত জায়গাত হৈ গৈছে প্ৰত্যেকটো কাম চিন্তা চৰ্চা কৰি ওয়েল ডিজাইন কৰি কৰা হৈছে এইবিলাক দেখি পাই প্লাই সবে ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি ৰাইজৰ কাৰণে 100% সমৰ্পণ ইউপিপিএল দল বড়োলেণ্ডৰ ৰাইজৰ কাৰণে 100% সমৰ্পণ আমাৰ নেতা কৰ্মী এমএলএ এমপি যিয়ে নাথাকক 100% ৰাইজৰ কাৰণে সমৰ্পণ মুখ্যমন্ত্ৰীয়ে কৈছে আমি একেলগে কাম কৰিব বিচাৰো চিন্তা উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰো গতিকে তেওঁলোকৰ কাৰণে আমি যি কৰিব লাগে যেনেধৰণে আগবঢ়াব লাগে সেনেধৰণে কৰিম বুলি কৈছে কি ক'ব চাওক বহুতে এনেকুৱা কথা কয় যে যোৱা 5 বছৰহে ইউপিপিএল আছিলে তাৰ আগত স্বাধীনতাৰ পৰা বেলেগ দলে শাসন কৰি আছিল বেলেগ দলৰ নেতা কৰ্মীবিলাকে শাসন কৰি আছিলে এমএলএ এমপি বেলেগ কৰি আছিলে কিন্তু বড়োলেণ্ড অঞ্চলটো ইমান নেগলেক্টেড হৈ আছিলে লাহে লাহেকৈ আজিহে বড়োলেণ্ড অঞ্চলটো উন্নয়নৰ ফালে আহিছে গতিকে যিয়ে বড়োলেণ্ডক মৰম কৰে আমিও তেখেতসকলক মৰম কৰিম কিন্তু বড়োলেণ্ডক যদি তেখেতসকলে মিছা কথা কৈ পেলাই এই অঞ্চলৰ ৰাইজক যদি কোনোবা ঠগাব বিচাৰে ইউপিপিএল দল কোনো তেনেকুৱা দলবিলাকৰ লগত আমি নাই আৰু এটা কথা কৈছে যে আপোনালোকৰ ৰাখিব এপছুক আৰু বিজেপি চৰকাৰত আহিলে এপছুৰ লগতে কাম কৰিব বিচাৰিব কি ক'ব চাওক এপছুৰ কথা অহা নাই ইউপিপিএলৰ কথা আহিছে চ' আমি ইউপিপিএল হিচাপে কাম কৰি আছোঁ ৰাজনৈতিক দল হিচাপে আৰু আমি ভাৰতৰ বেলেগ ঠাইত নহয় অনলি এই 5টা ডিষ্ট্ৰিক্টত 40টা সমষ্টিত কাম কৰি আছোঁ গতিকে এই 40টা সমষ্টি 5টা ডিষ্ট্ৰিক্ট আমাৰ 35 লাখ জনগণ আৰু 26টা জনগোষ্ঠীৰ কাৰণে যোনে চিন্তা কৰিব কাম কৰিব তেখেতসকলৰ কথাটো আমি চিন্তা কৰিব পাৰোঁ কিন্তু এনে ৰাজনীতিৰ নামত ৰাজনীতি কৰিবলৈ ইউপিপিএলে সাজু নহয় হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়ালৈ মই শুভেচ্ছা জনাইছোঁ তেখেতৰ এইটো অন্তিম নিৰ্বাচন ইয়াৰ পিছত আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আপোনালোকে নিৰ্বাচনত দেখিবলৈ নাপাব এইকাৰণে শুভেচ্ছা জনাইছোঁ